বলাইগাঁও চহৰৰ পৰা বেংবাৰী হৈ ওদালগুৰিলৈ যোৱা মেকেঞ্জি পথটো ধ্বংসৰ কৰা হ'ল। মেৰামতিৰ অভাৱত জহি খহি গৈছে পথটো। চাহ ব্যৱসায়ৰ কাৰণে ব্ৰিটিছ প্ৰশাসনে নিৰ্মাণ কৰিছিল এই পথটো। অসম চৰকাৰে 17 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ মেৰামতি কৰিছিল 1998 চনত। তাৰ পাছৰ পৰা আজিলৈ পথছোৱাৰ কোনো মেৰামতি কৰা নহ'ল, যাৰ ফলত পথছোৱাৰে যান বাহন অহা যোৱা কৰা অসম্ভৱ হৈ পৰিছে। 2018 চনত হাগ্ৰামা মহিলাৰে পথছোৱা আধাখিলা স্থাপন কৰিছিল যদিও আজিলৈ পথটো নিৰ্মাণ নহ'ল, যাৰ বাবে এতিয়া বৃহত্তৰ বালিপৰা অঞ্চলৰ বহুতো ডেকা গাভৰু বিবাহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এটা কথা স্পষ্টভাৱে কৈছোঁ যে হাগ্ৰামা মহিলাৰ দিনত মেকেঞ্জি পথটো কোনো কাৰণত নিৰ্মাণ কৰিবলৈ তেখেতে নোৱাৰিলে। তেখেতে আধাশিলা স্থাপন কৰিলে। আধাশিলা স্থাপন কৰাৰ পিছতো কিন্তু তেখেতে কোনো কাৰণত এই পথটো নিৰ্মাণ নকৰিলে। আমি অতি দুৰ্ভাগ্যজনক আৰু আমি কলাবাসী ৰাইজ তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বিষয়টোক তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিটো এম বি ৰোডটো যি বৃহৎ গাঁতসমূহ হৈ আছিলে, আজি মন্ত্ৰী আহিবৰ কাৰণে সেই গাঁতসমূহত তেখেতসকলে গাঁত পূৰণ কৰি মন্ত্ৰী অহা যোৱা কৰা ৰাস্তাটো সুচল কৰিব বিচাৰে। তাত আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু অকল মন্ত্ৰী আহিলেই কিয়, প্ৰজা বা ৰজাঘৰীয়া মানুহ আহিলে যে গাঁতসমূহ পূৰণ কৰিব, যে আমি প্ৰজাসমূহ গ'লে যে গাঁতসমূহ পূৰণ কৰিব নালাগে, ঠিক তেনেকুৱা ধৰণৰ কথা কিবা আছে নেকি? আমি চৰকাৰ তথা বিজেপি চৰকাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক আৰু গড়কাপ্তানি বিভাগীয় কৰ্মচাৰী তথা বিভাগীয় কৰ্তৃপক্ষক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ৰজা মন্ত্ৰী আহিলেই নহয়, ৰজা মন্ত্ৰী আহিলেই যে আপোনালোকে ৰাস্তা নিৰ্মাণ কৰিব নহয়, সেইটো কথা নহয়। প্ৰজা গ'লেও ৰাস্তা নিৰ্মাণ কৰিব লাগিব। মেকেঞ্জি ৰোড তথা এম বি ৰোডত যি বৃহৎ যিসমূহ গাঁতসমূহ হৈ আছে, তাত অতি কম সময়ৰ ভিতৰত তেখেতসকলে মেৰামতি ব্যৱস্থা কৰক আৰু মেকেঞ্জি ৰোড অতি কম সময়ৰ ভিতৰত তেখেতসকলে পুনৰ নিৰ্মাণ কৰক। তাৰে দাবী আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ।